কালি আমাৰ চিষ্টাৰৰ বিয়া আজি তেল তো আজি ৰভাৰ ভিতৰত পুৰা হুলস্থুল পৰিৱেশ চাই আছোঁ আপোনালোক দেখাই আছোঁ ভিতৰখন পুৰা মজাকৈ বনাইছোঁ বজা সজাইছোঁ ৰভাখন গেটৰ পৰা দেখাম আপোনালোকে চাই থাকিব কালিলৈকে বনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব মজা লাগিব তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ জুবিন দাৰ নামটো সকলোতে আগত থাকিব জয় জুবিন দা এইফালে আছে আমাৰ মইনাহাত বৌহাত খাই দিয়া খাই কইনাক তেল দিয়া সময়ত পানী ভৰাৰ কাৰণে কান্দি আনিব কইনাই আমাৰ চাহ ভাই ৰঙালাও কাটি আছে আপোনাৰ সাত দাম ভাবিব আছে ৰঙালাও কাটি টকা দিছোঁ এইটো ঠিকা ৰঙালাও কাটা ঠিকাটো আউল বল নেকি তোমাৰো নেকি হা একদম নতুন ষ্টাইল দি দিছে কাম কৰি আছে হাতে হাতে আড্ডা দি আছে চেৰা দেখা নাখা ই এটা খতে যে ইয়াত দাঁত খেলি আছে দেখি নাই আৰু এইকেইটা মেহেন্দি আঁকি আছে এইকেইটা পুৰা মেহেন্দি আঁকি আছে পুৰা মেহেন্দি আৰ্ট চলি আছে ইয়াতে এইটো চিনি পোৱা না এইটো মেহেন্দি আৰ্ট চলি আছে চা এইটো কোনে গম পাইছে না এইটো আমাৰ লিটিল বেবী এইটো আমাৰ গেলৰ দিনা ৰাতিৰ হুলস্থুল গোটেই গেল এতিয়া আজি বিয়াৰ পৰা ইয়াতে চেয়াৰ সাজাই আছে ভিতৰত দেখাই আছে আপোনালোকক পুৰা পিং হৈ গৈছে মজা লাগছে আৰু ইফালে আমি জুবিন দাক ৰাখি থৈ দিছোঁ জুবিন দাক ইফালে বুলি নহয় পুৰা একদম চব চাইডে জুবিন দাৰ ফটো আছে সাজে ললোঁ এতিয়া আমি ডেস্ক বেঞ্চখিনি সাজাম একদম ডেস্ক বেঞ্চখিনি বঢ়িয়াকৈ সাজি আছোঁ মানুহ আহিবই আৰু আমাৰ ডেস্ক বেঞ্চখিনি সাজি আছোঁ ছেটিং কৰি আছোঁ ইফালে এই মইনুলে কথা পাতি আছে ডেস্ক বেঞ্চ সজা হোৱাৰ পিছত হুজুৰে দোৱা ধৰিছে হুজুৰৰ লগত আমি সকলোৱে দোৱা ধৰিছোঁ দোৱা ধৰা শেষ হোৱাৰ পিছত আলহী শুশ্ৰূষা কৰিম আলহীবিলাক আহিছে খোৱা জগা ধৰোঁ আহক চাওক লাজ লাগছে নেকি তহঁতৰ এই মস্ত লাজে ইহঁতৰ
তামাম ফটোশুট চলি আছে গাইজ আমাৰ গোটা গোটা ফটো উঠাৰ কাৰণে ৰেডি আৰু চব ফটো উঠাৰ কাৰণে ৰেডি মানে বগাই বগা ইয়ে কেৱল অৰেঞ্জ বাকী চব হোৱাইট মজা লাগিছে ফটো দেখা আছে আপোনালোকে চাওঁ অলপ বিয়াৰ ফটো তেতিয়া আমি চব মাখা দৰা আৰু অপেক্ষা ৰে চব দৰা আৰু অপেক্ষা মানুহ যাক ই চব দৰা চাবৰ কাৰণে ৰখি আছে এতে মারবার হয় না কি মারবি করলি জি এনেকুৱা কি দান আছে আমি প্ৰত্যেক মানুহে কৰিব লাগিব ধনী হওক দুখীয়া হওক প্ৰত্যেক মানুহে আমি দানটো কৰি আহি আছো জীৱন দান কৰিম জীৱনটো আমি দান নকৰোঁ এইটো আমি যিহেতুকে আমি জন্ম লৈছোঁ আমি মৃত্যু হ'মেই কিন্তু আমি প্ৰত্যেকে কৰিবলগীয়া এটা দান আছে এইটো প্ৰত্যেকে কৰিম এইটো কি দান সম্পূৰ্ণ উত্তৰ ঘৰটো নামান লাগি দিব লাগে মন আছে মোবাইলটো দিছোঁ মই দৰাবাটিৰ মানুহখিনি একা চালু আছে
এতিয়া আহিল দুয়োপক্ষৰ উকিল কইনাৰ ওচৰত আহি মহৰৰ কথা সুধিলে। কইনাই নিজৰ মতে মহৰৰ পৰিমাণ ধাৰ্য কৰিলে। তাৰপিছত দুয়োপক্ষৰ উকিল আকৌ দৰাৰ ওচৰলৈ গ'ল। দৰাৰ ওচৰলৈ আহি দৰাক সুধিলে। দৰাক মহৰৰ পৰিমাণ কোৱাত দৰাই মান্তি হ'ল। মান্তি হোৱাত আকৌ দুয়োপক্ষৰ উকিল কইনাৰ ওচৰলৈ গ'ল। কইনাৰ ওচৰলৈ দুয়োপক্ষৰ উকিল আহিল। কইনাই মহৰৰ পৰিমাণ ধাৰ্য কৰিছিল 50,000 টকা। 50,000 টকাৰ 500 টকা আদায় দি 49,500 টকা বাকী ৰাখি কইনাক কলিমা পঢ়াই দৰা কইনাৰ সন্মতিত বিবাহ সম্পন্ন হয়। তাৰপিছত উকিলজনে ৰাইজৰ আগত কথাখিনি জনাই দিয়ে। 49,500 টকা বাকী। এনেকৈ কইনাই দাবী কৰা মহৰৰ ধাৰ্য 50,000 টকাৰ 500 টকা আদায় দি 49,500 টকা বাকী ৰাখি দৰাই আৰু কইনাই সন্মতি হয় আৰু বিবাহ সম্পূৰ্ণ হয়। তাৰপিছত উকিলজনে দুয়োপক্ষৰ দৰা কইনাৰে এড্ৰেছখিনি ধুনীয়াকৈ ৰাইজৰ আগত কৈ দিয়ে। ছোৱালী নলবাৰী জিলাৰ খেত্ৰী ধৰ্মপুৰ মৌজাৰ ভৈয়া গোলবাৰী আব্বা মৰহুম চান্দ আলীৰ ছোৱালী পাৰভিন চুলতানাই চাৰা চৰিয়ত মতে 50,000 টকা মহৰ ধৰি তাৰে 500 টকা উঠাই লৈ বাকীখিনি বাকী এৰি নলবাৰী জিলাৰ পুতকালাগুচি গাঁৱত মৰহুম দিদাৰ আলীৰ তৃতীয় ল'ৰা মুজফৰ আলীৰ লগত ছোৱালীয়ে চাৰা চৰিয়ত মতে বিবাহত সন্মত দিছে। নলবাৰী জিলাৰ খেত্ৰী ধৰ্মপুৰ মৌজাৰ বেলখাট থানাৰ অন্তৰ্গত সৰুমাৰী ভৈৰা গাঁৱৰ মৰহুম চান্দ আলীৰ ছোৱালী মিছ পাৰভিন চুলতানাই 50,000 টকা মহৰ ধাৰ্য কৰি 500 টকা আদায় পাই 49,500 টকা বাকী ৰাখি নলবাৰী জিলাৰ বাজনী মৌজাৰ পূব কালাগুচি গাঁৱৰ মৰহুম দিদাৰ আলী ল'ৰা মুজাফৰ আলীৰ লগত পাৰভিন চুলতানাই ইছলামীয়া চাৰা চৰিয়ত মতে ইজাহাব কবুল কৰিছে। আমার মানুষ মিঠাই গেল আমার রসি দিয়েছে পানি যাবা দিন এবারে এটা উঠাল আছে কোন
বাবু পিছফালে আর্জেনা কোথায় আর্জেনা কইনা কান্দা হল এতিয়া তহঁতে নাক না কিয়া কোনে কোনে কান্দা এইটো কোনে কান্দছি আহিবা খাই ইয়া ভাগিনে কান্দছি অ বৌ নাকনিলি কান্দলো অলপ কান্দলি ভালে কৰিছা দে তই কান্দছ নেকি